Question number first. In a school, 70% students are boy. If the total girls are 255, then find the numbers of boy. এখন বিদ্যালয়ত 70% ছাত্ৰ ল'ৰা হয় যদি মুঠ পোৱালীৰ সংখ্যা 255 হয় তেন্তে ল'ৰাৰ সংখ্যা কিমান আছে উলিয়াব লাগে পাৰ্চেন্ট মানে 100 বয় আৰু গাৰ্লছ বয় দিয়া আছে 70% তো গাৰ্লছ হ'ব 30% টোটাল 100% হৈ গ'ল 0 লগত 0 কেনসেল হ'ব নিউ ৰেশিও 7:3 আহিল বয় কিমান আছে 7 গাৰ্লছ আছে 3 আৰু কোৱেশ্চনত দিয়া আছে গাৰ্লছৰ সংখ্যা 255 3 ৰ ভ্যালু 255 3 লগত 255 কেনসেল হ'ব 85 বাৰত কোৱেশ্চনত সুধিছে বয় কিমান আছে তো বয়ৰ ৰেশিও কিমান আছে 7 7 into 85 7 into 85 কৰিলে কিমান হ'ব 595 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি next the ratio of two number is 5:6 and their HCF is 150 find the sum of the two numbers দুটা সংখ্যাৰ অনুপাত 5:6 হয় আৰু হিয়তৰ HCF 150 হয় দুটা সংখ্যাৰ যোগফল কিমান হ'ব উলিয়াব লাগে দুটা সংখ্যাৰ অনুপাত আছে 5 আৰু 6 x মানি লম 5x is to 6x 5 আৰু 6 into হ'ব 30 x common আছে x লম equal to LCM দিয়া আছে 150 0 লগত 0 কেনসেল হ'ব 3 লগত 15 5 বাৰ যাব কোৱেশ্চনত সুধিছে দুটা সংখ্যাৰ যোগফল কিমান হ'ব 5 আৰু 6 11 11 into 5 55 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ নেক্সট দিয়া আছে 3 স্কয়ার minus 8 স্কয়ার by 3 plus 8 হোল স্কয়ার ইয়াৰ ট্ৰিক্স হয় a plus b a minus b ফৰ্মুলা যাব একবাৰ প্লাস কৰিম একবাৰ মাইনাস কৰিম 3 plus 8 3 minus 8 by তলত প্লাসত আছে তো 3 plus 8 3 plus 8 3 plus 8 3 plus 8 cancel হ'ব 3 minus 8 আৰু 3 plus 8 8 ৰ পৰা 3 minus কৰিম 5 হ'ব কিন্তু পাৱাৰ মাইনাসৰ ডাঙৰ আছে 8 ডাঙৰ হয় এখানে -5 by 8 আৰু 3 প্লাস হ'ব 11 হ'ব -5 by 11 correct answer হ'ব option number A next how many fraction of a day are 7 minutes 12 second দিনটোৰ কিমান ভগ্নাংশ 7 মিনিট 12 সেকেন্ড হয় উলিয়াব লাগে 7 মিনিট 12 সেকেন্ড 7 মিনিট হয় ইয়াক আমি সেকেন্ডে চেঞ্জ কৰাৰ কাৰণে 60 লগত ইনটু হ'ব প্লাস 12 সেকেন্ড বাই এদিনৰ 24 ঘণ্টা ঘণ্টাক সেকেন্ডে চেঞ্জ কৰাৰ কাৰণে 60 লগত ইনটু কৰিম মিনিট হৈ গ'ল আকৌ 60 লগত ইনটু কৰিলে সেকেন্ড হৈ যাব ইনটু হ'ব 60 আৰু 7 ইনটু হলে 420 আৰু 12 432 by 24 into 60 into 60 6 ৰ লগত কেনসেল হ'ব 72 বাৰত 24 ৰ লগত 72 3 বাৰ যাব 3 ৰ লগত 60 যাব 20 বাৰত আৰু ইয়াৰ এতে 0 আছে 200 1 by 200 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি next the distance between two places A and B is 245 kilometers two cars start from A and B at the same time and travel at 45 km/h and 30 km/h respectively after how much time hours will they meet each other A আৰু B ৰ মাজত ডিসটেন্স আছে 245 কিলোমিটাৰ একে সময়তে A আৰু B ৰ পৰা দুখন গাড়ী স্টাৰ্ট হয় 40 km/h আৰু এটা 30 km/h দুখন গাড়ী কিমান সময়তে লগ পাব উলিয়াব লাগে টাইম উলিয়াব লাগে t = distance upon speed distance কিমান দিয়া আছে 245 km/h 245 আৰু স্পিড দিয়া আছে 30 km আৰু 40 km অপোজিট ডাইৰেকশনত প্লাস হ'ব 30 আৰু 40 70 कैंसल হ'ব 7 ৰ লগত যাব 10 বাৰত 7 ৰ লগত যাব 35 বাৰত 5 ৰ লগত 2 বাৰত যাব 5 ৰ লগত 7 বাৰত যাব তো 7/2 আহিল 7 ক 2 লগত ডিভাইড হ'ব
3 বাৰ 6 1 so 3 1/2 option number D correct answer হ'ব next question 3 pipe A B and C can fill a tank in 4 hours pipe A and B together can fill the tank in 9 hours if all 3 pipes A B and C are start together after 3 hours pipe A and B are turned off then how many hours will C alone take to fill the tank completely তিনিটা পাইপ A B আৰু C একেলগে 4 ঘণ্টাত এটা টেংকি ভৰিব পাৰে পাইপ A আৰু B দুটাই একেলগে 9 ঘণ্টাত টেংকিটো ভৰিব পাৰে পাইপ A B আৰু C তিনটা একেলগে খোলা হয় আৰু 3 ঘণ্টাৰ পিছত A আৰু B বন্ধ কৰি দিয়া হয় তেন্তে অকল C টেংকিটো কিমান সময়তে ভৰিব উলিয়াব লাগে পাইপ A plus B plus C 4 ঘণ্টা টেংকিটো ভৰিব পায় পাইপ A B 9 ঘণ্টাত C উলিয়াব লাগে 4 আৰু 9 এলচিএম হ'ব 36 টো টোটাল ওয়ার্ক হৈ গল টোটাল কাম 4 ৰ লগত 36 কেনসেল হ'ব 9 বাৰত 9 ৰ লগত 36 কেনসেল হ'ব 4 বাৰত A B C ৰ 1 ঘণ্টাৰ কাম 9 ইউনিট A B ৰ 1 ঘণ্টাৰ কাম 4 ইউনিট A B C ৰ পৰা A B মাইনাস কৰিলে C ৰ কাম ওলাই আহিব A B C ৰ 1 ঘণ্টাৰ কাম 9 ইউনিট A B ৰ 1 ঘণ্টাৰ কাম 4 ইউনিট 9 ৰ পৰা 4 মাইনাস কৰিলে 5 to C ৰ 1 ঘণ্টাৰ কাম আহিল A B C পাইপ 3 ঘণ্টালৈকে খোলা থাকে তাৰ পিছত A B বন্ধ কৰি দিয়া হয় তো 3 ঘণ্টা খোলা থাকে তো 9 ক 3 লগত ইনটু হ'ব 9 আৰু 3 ইনটু হলে 27 টোটাল ওয়ার্কৰ পৰা মাইনাস হ'ব 36 ৰ পৰা 27 মাইনাস কৰিলে কিমান হ'ব 9 এই 9 ইউনিট কাম কোনে কৰিব C কৰিব C ৰ 1 ঘণ্টাৰ কাম কিমান আহিল 5 ইউনিট তো 9 ৰ লগত 9 ক 5 ৰ লগত ডিভাইড হ'ব 5 ৰ লগত ডিভাইড হলে কিমান হ'ব 1.8 ঘণ্টা অপশন নম্বৰ C কারেক্ট आंसर হ'ব next question by investing rupees 775 for 6 years one gets rupees 372 as interest what is the annual rate of interest 6 বছৰৰ বাবে 775 টকা ইনভেস্ট কৰাৰ পিছত 372 টকা সুদ হিচাপে পোৱা যায় তেন্তে বাৰ্ষিক সুতৰ হাৰ কিমান উলিয়াব লাগে rate of interest উলিয়াব ফৰ্মুলা হয় r equal to interest into 100 principal into time interest কিমান দিয়া আছে ব্যাজ দিয়া আছে 372 into 100 by মূলধন দিয়া আছে 775 টাইম দিয়া আছে 6 ইয়াৰ कैंसिल करिम 25 লগত যাব 25 3 গুণ 75 25 1 যায় 25 31 বাৰত कैंसिल হৈ গল 25 লগত 100 4 বাৰত যাব 6 লগত 372 कैंसिल হ'ব 6 বাৰত আৰু 2 বাৰত 62 বাৰত कैंसिल হৈ যাব 31 লগত 62 कैंसिल হ'ব 2 বাৰত 4 আৰু 2 ইনটু হ'ব 8% ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ A 8% কিমান ওলাইছে 8%